হেল্ল' অসমবাসী ৰাইজ, এয়া দেখিব বিহু বুলিনো কি কৰিম আৰু আপোনালোকৰ সকলোৱে ভোগালী বিহু বহুত বহুত শুভেচ্ছা যাচিলোঁ আৰু তাৰ লগতে অনাগত আহিব লগা দিনবোৰ ভালে কুশলে যাওক তাৰে কামনা। এয়া ঘৰলৈ আহি মই কি কৰিলোঁ তাকে দেখাইছোঁ। এইখন আমাৰ বাৰী দেই, তামোল বাৰী, আৰু মায়ে মাছ বাচি আছে তাতে। তাৰপিছত আপোনাৰ দেখাইছোঁ আৰু ঔটেঙা মাছৰ লগত, সৰু মাছৰ লগত পুঠি মাছৰ বহুত ভাল লাগে ন, সেইটো কাৰণে ভাবিলোঁ ঔটেঙা এজোপা গছ ইমান ওখ ন, ঔটেঙা জোপা ঢুকি নাপাওঁ, কিন্তু লাষ্টত পাৰিলোঁ আৰু দুটা পাৰিলোঁ দেই ঔটেঙা, কোনোমতে পাৰিলোঁ। এয়া কৰ্দৈ আৰু আমাৰ পুৰা লাগিছে, কৰ্দৈ ওলমি লাগিছে। আপোনালোকৰ ঘৰত আছে সকলোকে মোৰ ভিডিঅ'বোৰ কেনেকুৱা লাগে কমেণ্ট কৰি জনাব। বাই বাই।